আমাৰ নতুন ইউটিউব চেনেলত আমি সাবস্ক্ৰাইবাৰ বেছ আমি যেতিয়ালৈকে আমি ভাল কৰিব নোৱাৰো সাবস্ক্ৰাইবাৰ বেছ আমি যেতিয়ালৈকে আমি 1000 সাবস্ক্ৰাইবাৰ কৰিব নোৱাৰো এনে ধৰণৰ আমি যিমান সুন্দৰ ভিডিও নবনাও কিয় বহুতো এনে ধৰণৰ অডিয়েন্স আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বেয়া পায় লাইক শেয়াৰ কৰিব বেয়া পায় কমেন্ট কৰিব বেয়া পায় এনে ধৰণৰ আমি বহুতো প্ৰবলেম দেখি পাওঁ এতিয়া আমি খুব কম সময়ৰ ভিতৰত নতুন ইউটিউব চেনেল এটা আমি সাবস্ক্ৰাইবাৰ বেছ আমি যেতিয়ালৈকে 1000 কৰিব নোৱাৰো তেতিয়া হলে আমাৰ চেনেলটো আমাৰ গ্ৰো কৰাত বহুতো কঠিন হৈ পৰে আমি যিমান সুন্দৰ ভিডিও নবনাও কিয় আমি যিমান সাৰ্চেবল কন্টেন্টৰ ওপৰত আমি ভিডিও নবনাও কিয় আমাৰ ভিডিওটোত সাবস্ক্ৰাইব লাইক শেয়াৰ আমি পাব কাৰণে খুব কঠিন হৈ পৰে আজি ইয়াৰ ওপৰত আমি আলোচনা কৰিম সাবস্ক্ৰাইবাৰ বঢ়াবলৈ হলে আমি কি টেকনিক লগাব পাৰো আমি কি ট্ৰিক কিছুমান লগাই আমাৰ ইউটিউব চেনেলত আমি সাবস্ক্ৰাইবাৰ বঢ়াব পাৰো খুব কম সময়ৰ ভিতৰত আপোনালোকে ভিডিওটো অকনো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে চাব মই যেটো আপোনালোকৰ চেনেল JKBYT Tech 1 চেনেললৈ স্বাগতম বলক এতিয়া কি কৰি আমাৰ নতুন ইউটিউব চেনেলটোত আমি সাবস্ক্ৰাইবাৰ বঢ়াব পাৰি প্ৰথম আমি চাই লওঁ ইউটিউবে দিয়া সুন্দৰ কিছুমান সুবিধা দিছে এতিয়া বন্ধুসকল নতুন ইউটিউবাৰ সকলৰ আগুৱাই যোৱাৰ কাৰণে ইউটিউবে বহুত সুন্দৰ কিছুমান সুবিধা দিছে যেনে ধৰি লওক কমিউনিটি পোষ্ট আৰু তাৰ পিছতে আমাৰ আহিলে কোলাবৰেট কৰি পেলাই আমি ইজনে সিজনক কেনে ধৰণে আমি সহায় কৰিব পাৰো এতিয়া আমাৰ সাবস্ক্ৰাইবাৰ বেছ ধৰি লওক মোৰ 100 জন আছে তেনে ধৰণে আমাৰ 100-200 থকা এজন নতুন ইউটিউবাৰক আমি তেনে ধৰণে কোলাবৰেট কৰি পেলাই সেইজনৰ যি ভিউৱাৰ্ছ আছে এনে ধৰণে আমাৰ চেনেলত আনিব পাৰো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰো আৰু মোৰ যি ভিউৱাৰ্ছ আছে এনে ধৰণে তেওঁৰ চেনেলটোক আমি তেনেকৈ আমি সাবস্ক্ৰাইব কৰিব পাৰো এনে ধৰণে খুব কম সময় আমাৰ চেনেলটো আমি গ্ৰো কৰিব পাৰো আৰু ইউটিউবত আমি কিছুমান কাম কৰি পেলাই আমি খুব সহজতে আমি সাবস্ক্ৰাইবাৰ আনিব পাৰো কেনে ধৰণে আনিব পাৰি আমি চাই আছো আপোনালোকক হেকলে মই দুটা সুন্দৰ টিপছ দি আছো কেনে ধৰণে আমি খুব সহজ কৰিব পাৰো যাতে অডিয়েন্সক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে সহজতে যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু কেনে ধৰণে আমি কি কৰি আমাৰ চেনেলটো খুব সহজতে আমি সাবস্ক্ৰাইবাৰ আনিব পাৰো বলক পিছলৈ চাই আছো ইয়াতে আমি এতিয়া ইউটিউব এপ্লিকেশন ওপেন কৰি লৈছো ওপেন কৰি লোৱাৰ পিছত ইয়াতে আমি সাৰ্চ কৰিম সাবস্ক্ৰাইবাৰৰ ওপৰত যেহেতু আমি আজি আলোচনা কৰিছো সাবস্ক্ৰাইবাৰ কেছে বঢ়ায় এনে সাৰ্চ কৰিলো সাৰ্চ কৰাৰ পিছত ৰাইট সাইডে আপুনি ওপৰত দেখিছে 3 ডট ইয়াতে ক্লিক কৰি লব ক্লিক কৰাৰ পিছত ফিল্টাৰ অপচনটো দেখিব ইয়াতে ক্লিক কৰি লব এনি টাইম দেখিছে ইয়াতে ক্লিক কৰি আমি this month বা this week এনে ইয়াতে ক্লিক কৰি তলতে এপ্লাই অপচনটোত আমি ক্লিক কৰি লম ইয়াতে এতিয়া আমাৰ ওপৰৰ ভিডিওটো দেখিছে স্প্ৰেডিং জ্ঞানৰ ইয়াতে ভিউজ আৰু সাবস্ক্ৰাইবাৰ ওপৰত দিছে আমি সাবস্ক্ৰাইবাৰ ওপৰটো আমি চাই লম যেটোত নেকি ভিউজ বেছি আছে তেনে আমাৰ খুব কম সময়ৰ ভিতৰত আপলোড কৰা ভিডিও এটা আমি এনে ধৰণে বাছি লম আৰু যত নেকি ভিউজ বেছি আছে এতিয়া আমাৰ ইয়াতে ক্ৰিয়েটৰ সাৰ্চ 2.0 এনে এটো ভিডিও ললো রোজ 200 সাবস্ক্রাইবার 1k সাবস্ক্রাইবার কমপ্লিট এনে এইটো ভিডিও ওপৰত এতিয়া এনে সাবস্ক্ৰাইবাৰ ভিডিও কোন সকল ইউটিউবাৰ আছে যি সকল নেকি সাবস্ক্ৰাইবাৰ বেছ কম সাবস্ক্ৰাইবাৰ খুব কম আছে তেখেতলোকে এনে ধৰণৰ ভিডিও বেছিকৈ ওৱাচ কৰে বা তেখেতলোকে এনে ধৰণৰ ভিডিও বেছিকৈ চায় এতিয়া বড় প্যাৰ সে আমি ইয়াতে আহিম ইয়াতে অহাৰ পিছত এতিয়া ভিডিওটোত আমি এবাৰ ক্লিক কৰি চোৱাৰ পিছত আমি ইয়াতে অফ কৰি লৈছো অফ কৰি লোৱাৰ পিছত ইয়াতে দেখিব তলত আমি আহিম সুন্দৰকৈ এটা ভিডিওটো ওৱাচ কৰাৰ পিছত আমি লাইক শেয়াৰ আমি লাইক কমেন্ট কৰি দিম আমি ভিডিওটোত ক্ৰিয়েটৰ সাৰ্চ আমি ইয়াতে লাইক কমেন্ট এটা কৰি লম কৰাৰ পিছত আমি সুন্দৰকৈ তলতে আহিম তলতে আপুনি দেখিছে বহুতো ইয়াতে কমেন্ট কৰি থাকে যি সকল কমেন্ট কৰে এই সকল প্ৰায়ভাগ আপুনি দেখিব নতুন ইউটিউবাৰ হয় এতিয়া আমি প্ৰথম যেটো দেখিছো অভিষেক সিং অফিচিয়েল যেটো আছে ইয়াতে আমি ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি তললৈ এনে ডাউনত আহিম ডাউনত অহাৰ পিছত ইয়াতে ভিউ চেনেল দেখিছে ভিউ চেনেলত আমি ক্লিক কৰিলম ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে অভিষেক সিং অফিচিয়েল যেটো চেনেলত 118 জন সাবস্ক্ৰাইবাৰ খুব কম সাবস্ক্ৰাইবাৰ আৰু নতুন ইউটিউব চেনেল খুলিছে হয়তো আমি ইয়াতে লগখনৰ ওপৰত ক্লিক কৰিম
লগোখনৰ তলত আমি ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছে 383 ভিউজ আৰু চেনেলটো খুলিছে 1 ছেপ্টেম্বৰ 2022 নতুন ইউটিউব চেনেল এনে ধৰণে আহিম অহাৰ পিছতে আমি ভিডিও কি এনে ধৰণে আমি শৰ্ট ভিডিও এটা ইয়াৰ পৰা চাই লম যেটো নেকি নতুনকৈ আপলোড কৰিছে তেনে ধৰণৰ আমি খুব কম সময়ৰ ভিতৰত আপলোড কৰা ভিডিও আৰু শৰ্ট ভিডিও এটা এনে ধৰণে চাই আমি ভিডিওটো সম্পূৰ্ণকৈ আমি ওয়াচ কৰি লম ওয়াচ কৰাৰ পিছত আমি লাইক এটা কৰি দিম লাইকটো কৰাৰ পিছত আমি ইয়াতে সুন্দৰকৈ কমেন্ট এটা লিখি আমি চেনেলটো সাবস্ক্ৰাইব কৰিলো বুলি এনে ধৰণে কমেন্ট এটা আমি লিখি দিম লিখি দিয়া লগে লগে হেজনে যেতিয়া আমাৰ কমেন্টটো পাব কমেন্টটো পোৱাৰ লগে লগে তেওঁৰ কাৰণ সাবস্ক্ৰাইবাৰৰ প্ৰয়োজন আৰু আমাৰো সাবস্ক্ৰাইবাৰৰ প্ৰয়োজন তেওঁৰ সাবস্ক্ৰাইবাৰ যেহেতু প্ৰয়োজন আৰু মোৰো সাবস্ক্ৰাইবাৰ প্ৰয়োজন আৰু তেওঁৰ ভয় থাকে কি জানি যদি মই যদি সাবস্ক্ৰাইব নকৰো তেওঁ হয়তো মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিব পাৰে তেওঁ ভয় থাকে আৰু লগে লগে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনে খুব কম সময়ৰ ভিতৰত আমাৰ চেনেলটো আমি 10-15টা যদি দিনটোত 15-20টা এনে ধৰণে কৰি আমি ইউটিউবৰ পৰা কিছুমান সাবস্ক্ৰাইবাৰ আনিব পাৰো আমি যিখিনি ইয়াতে সাবস্ক্ৰাইবাৰ পাম এইখিনি আমাৰ এক্টিভ সাবস্ক্ৰাইবাৰ নহয় একবাৰৰ কাৰণে আমি সাবস্ক্ৰাইবাৰ পাম একবাৰেই পাম আমাৰ ভিডিও কেতিয়াও ওয়াচ নকৰে একবাৰে কৰিব যি আৰু সুন্দৰকৈ আমি সাবস্ক্ৰাইবাৰ আমি বহাব পাৰো খুব কম সময়ৰ ভিতৰত এক্টিভ সাবস্ক্ৰাইবাৰ আমি কেনে ধৰণে পাব পাৰি আমি পিছলৈ জানিম কেনে ধৰণে আমাৰ এক্টিভ সাবস্ক্ৰাইবাৰ আমি আনিব পাৰো আমাৰ ইউটিউব চেনেলত আমি এতিয়া প্ৰথমতে কেনে ধৰণে আমি খুব কম সময়ৰ ভিতৰত আমাৰ 1000 সাবস্ক্ৰাইবাৰ কৰিব পাৰি আমাৰ কেনে ধৰণে আমি সংখ্যাটো বনাব পাৰো ইয়াৰ ওপৰত আজি আলোচনা কৰিছো এতিয়া আহিলো আমাৰ যি দুটা প্ৰো টিপছ আছিল প্ৰো টিপছ দুটা বিষয় আমি আলোচনা কৰো ইয়াতে দেখিছে মোৰ যেটো ভিডিওৰ আপুনি পিকচাৰখনৰ আপুনি তলত দেখিছে যেটো সাবস্ক্ৰাইব অপচন এটো হল আমাৰ ভিডিও ব্ৰ্যান্ডিং ওয়াটাৰমাৰ্ক আমাৰ যেতিয়া ভিডিও ব্ৰ্যান্ডিং ওয়াটাৰমাৰ্ক আমি লগাই লম ভিডিও ব্ৰ্যান্ডিং ওয়াটাৰমাৰ্ক লগোৱাৰ পিছত কোনো অডিয়েন্সে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বিচাৰিলে খুব সহজতে আহি ইয়াতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু কেনেবাকৈ যদি কোনো অডিয়েন্সৰ যদি ইয়াতে হাতখন কেনেবাকৈ লাগি যায় বা আঙুলিটো কেনেবাকৈ যদি টাচ হৈ যায় লগে লগে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা হৈ যায় এনে ধৰণে আমি খুব সহজতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাব পাৰো আৰু এনে ধৰণে আমি সাবস্ক্ৰাইব আমাৰ ইউটিউব চেনেলত আমি বহাব পাৰো এতিয়া গম পালে ব্ৰ্যান্ডিং ওয়াটাৰমাৰ্ক লগোৱা আমাৰ বেনিফিট কি ব্ৰ্যান্ডিং ওয়াটাৰমাৰ্ক কেনে ধৰণে লগোৱা হয় ইয়াৰ ওপৰত মই আগতে এটা ভিডিও বনাই আহিছো যদিহে আপুনি চাব বিচাৰে ভিডিও ডেসক্ৰিপচনত মোৰ ভিডিও লিংক দিয়া থাকিব তাতে গৈ আপুনি চাব পাৰিব যেটো মই পিএনজি ব্যৱহাৰ কৰিছো তেনে ধৰণৰ 3-4খন পিএনজি মোৰ ভিডিও ডেসক্ৰিপচনতে দিয়া থাকিব তাতে গৈ আপুনি ডাউনলোড কৰি ল'ব পাৰে এতিয়া আহিলো আমাৰ নেক্সট যেটো মোৰ প্ৰো টিপ হেতু ওপৰত আমি আলোচনা কৰিছো হেতু প্ৰো টিপছটো হৈছে লিংকটো আপোনালোকে এটা জেনাৰেট কৰি ল'ব বনাই লোৱাৰ পিছত ইয়াতে লিখিছো মই www এই লিংকটোত মোৰ আছে www.youtube.com/jkbyttek1/sub_confirmation=1 এনে ধৰণে আপোনাৰ মোৰ চেনেলটো যত নাম আছে মোৰ চেনেলটো যত jkbyttek1 আছে তেতিয়া হেখিনি জায়গাত আপোনাৰ চেনেলটোৰ নামটো আপুনি সুন্দৰকৈ এনে ধৰণে বহাই ল'ব আৰু বহাই লোৱাৰ পিছত এইটো লিংকটো আপোনালোকে বনাই আপোনাৰ ফেসবুক গ্ৰুপ আপোনাৰ হোৱাটসঅ্যাপ গ্ৰুপ তাৰ পিছত টেলিগ্ৰাম গ্ৰুপত এনে ধৰণে আপুনি শেয়াৰ কৰিব পাৰে শেয়াৰ কৰাৰ লগে লগে তাতে আহিব যেতিয়া এই লিংকটোত ক্লিক কৰিব কোনো অডিয়েন্সে বা কোনো আপোনাৰ বন্ধু বান্ধৱীয়ে যেতিয়া ক্লিক কৰিব তাতে আহিব you want to subscribe jkbyttek1 channel এনে নহলে আপোনাৰ চেনেলটো যেতিয়া বহাই ল'ব আপোনাৰ চেনেলটো নামৰ হতে এনে ধৰণে আহিব অহাৰ লগে লগে তাতে কেনসেল আৰু সাবস্ক্ৰাইব দুটা অপচন আহিব যেতিয়া সাবস্ক্ৰাইব অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ চেনেলটো খুব সহজতে এনে ধৰণে সাবস্ক্ৰাইব কৰিব পাৰে বহুতো এনে ধৰণৰ অডিয়েন্স আছে বহুতো এনে ধৰণৰ আমাৰ আইতা ককা সকল আছে চেনেল কেনে ধৰণে সাবস্ক্ৰাইব কৰে নাজানে আমি যেতিয়া লিংক এটা এনে ধৰণে বনাই দিম তেতিয়া হলে খুব সহজতে আইতা ককা সকলো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব এতিয়া বন্ধুসকল যদিহে আপোনালোকৰ ভিডিওটো চাই ভাল লাগিল লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব চেনেলটোত যদিহে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ